Hello everyone, welcome to our YouTube channel once again. আজি আপোনালোকৰ কাৰণে খুব ধুনিয়া ধুনিয়া পাটৰ কাপোৰৰ কালেকশন থাকিব একদম এটা মিনিমাম ৰেটত আপোনালোকে পাব ভিডিওটো শেষলৈ চাব আৰু এনেদৰে খুব ধুনিয়া ধুনিয়া ভিডিও চাব কাৰণে কিন্তু আমাৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আৰু নাপাহৰিব একদম বেল বাটনটো আপোনালোকে প্ৰেছ কৰি দিব নটিফিকেশন পাই থাকিব ফাৰ্স্ট মই আজি দেখাই আছো এটা ইয়েলো কালাৰত পাটৰ কাপোৰৰ সেট বহুত ধুনিয়া হয় এখন সেটটো চাব গুটেখিনি আপোনাৰ বডিত আপোনাৰ খুটা ওয়ার্কত আছে খুটা ওয়ার্কত আছে ইয়েলো কালাৰত বহুত ধুনিয়া এখন সেটটো চাওক আসলৰ ডিজাইনটো খুব ধুনিয়াকে কৰা হৈছে বডিৰ ওয়ার্কটো স্পেশালি চাব ইমান ধুনিয়াকে কৰা হৈছে পিঙ্ক এন্ড ব্লুত ওয়ার্ক কৰা আছে ইয়েলোত এইকেটা আছে সাইডৰ পটি পিঙ্ক ইয়েলোত আপোনাৰ পিঙ্ক ওয়ার্ক কৰা থাকিব আৰু এখন থাকিব আপোনাৰ মেখেলাখন এই কাপোৰজোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 7,500 ল'ব পাৰিব মেখেলাখন যথেষ্ট ওপৰলৈকে ওয়ার্ক কৰা আছে মেখেলাখন আৰু ব্লাউজৰ পিছটো থাকিব আপোনাৰ ইয়াৰে সিম্পল পাৰি দিয়া এয়া সৰি সেমি ওয়ার্কত থাকিব ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ ওপৰত দিয়া নাম্বাৰটো WhatsApp কৰি দিব নেক্সট এটা কালাৰ দেখাই আছো ৰেডত আছে বহুত ধুনিয়া এখন চাও এটো আপোনাৰ ৰেডত আছে গুটে বডি তেনেকুৱা ইয়েলোটোৰ নিচিনা সেম ওয়ার্ক কৰা থাকিব চাওক ইয়েলো এন্ড গোল্ডেন গুনা ওয়ার্ক কৰা আছে এখন চাদৰ সাইডৰ পটিখিনি ইয়াৰে ইয়েলোত কপাৰ গুনা ওয়ার্ক কৰা থাকিব এখন চাদৰ মই মেখেলাখন দেখাই আছো ব্লাউজৰ পিছটো এনেকুৱা সেমি পাৰি দিয়া থাকিব আৰু এখন থাকিব কিন্তু মেখেলাখন যথেষ্ট আপোনাৰ ওপৰলৈকেও মেখেলাখন ওয়ার্ক কৰা থাকিব ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ লব ইয়াৰে নেক্সট এটা কাপোৰ আপোনালোকে চাব কালাৰটো খুবেই ধুনিয়া মেহেন্দি গ্ৰীন টাইপৰ পিস্তা কালাৰত হ'ব এই কালাৰটো আপোনাৰ পিস্তা কালাৰত হ'ব পিস্তা কালাৰত আপোনাৰ গুটেই বডিত কপাৰ এন্ড ৰেডত ওয়ার্ক কৰা আছে এইখন চাদৰ আৰু ব্লাউজৰ সাইডৰ পটিখিনি এনেকুৱা ৰেডত কপাৰ গুনা ওয়ার্ক কৰা থাকিব আৰু এইখন চাওক আপোনাৰ ব্লাউজৰ পিস সেমি ওয়ার্কত আছে এন্ড এইখন আছে আপোনাৰ মেখেলাখন এটো জোৰা আপোনালোকে ল'ব পাৰিব মাত্ৰ 7,500 নেক্সট এটা সেট দেখাই আছো লাইট স্কাই ব্লু কালাৰত আছে লাইট স্কাই ব্লু কালাৰত আছে কালাৰটো কিন্তু খুবেই ধুনিয়া স্কাই ব্লু কালাৰত আপোনাৰ কপাৰত ৰাণী পিঙ্ক কালাৰ ওয়ার্ক কৰা আছে আৰু সাইডৰ পটিখিনি আপোনাৰ ৰাণী পিঙ্কত কপাৰ গুনা ওয়ার্ক কৰা আছে বাজেট ফ্ৰেন্ডলি পাটৰ কাপোৰ যদি ল'ব বিচাৰে তেতিয়া এইবিলাক সেট আপোনালোকে চুজ কৰিব পাৰে যিকোনো ওয়ান এটো আপোনাৰ ব্লাউজৰ পিস আৰু এইখন আছে আপোনাৰ মেখেলাখনো আপোনাৰ যথেষ্ট ওপৰলৈকে ওয়ার্ক কৰা থাকিব নেক্সট এটা কালাৰ দেখাই আছো কালাৰটো কিন্তু বৰ ধুনিয়া হয় পিচ কালাৰত আছে পিচ কালাৰত আপোনাৰ কপাৰ গুনাত ওয়ার্ক কৰা থাকিব আসলৰ ডিজাইনত কপাৰ গুনাত ৰাণী পিঙ্ক কালাৰ ওয়ার্ক কৰা আছে গুটেই বডিত ওয়ার্ক কৰা থাকিব এই কেটা হ'ব আপোনাৰ সাইডৰ পটি ৰাণী পিঙ্কত কপাৰ গুনা আছে এখন চাদৰ আৰু এইখন থাকিব আপোনাৰ মেখেলাখন চাওক যথেষ্ট ওপৰলৈকে ওয়ার্ক কৰা আছে যথেষ্ট ওপৰলৈকে ওয়ার্ক কৰা থাকিব আৰু ইয়াৰে ব্লাউজৰ পিছটো থাকিব আপোনাৰ সেমি ওয়ার্ক কৰা নেক্সট এটা কালাৰ দেখাই আছো ইয়েলো কালাৰত চাও খুব ধুনিয়া পখিলা ডিজাইনত দিয়া আছে বহুত ধুনিয়া খুব ধুনিয়া ওয়ার্ক কৰা আছে চাও গুটেই বডিত আপোনাৰ গুনাৰ লগত মিনা ওয়ার্ক কৰা থাকিব অল ওভাৰ কাপোৰজোৰত ওয়ার্ক কৰা আছে এইকেটা আছে আপোনাৰ ৰাণী পিঙ্কৰ লগত ব্লু এন্ড গোল্ডেন ওয়ার্ক কৰা এইখন আছে আপোনাৰ মেখেলাখন চাও যথেষ্ট আপোনাৰ ওপৰলৈকে ওয়ার্ক কৰা থাকিব ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ WhatsApp কৰি দিব ব্লাউজৰ পিছটোত চাওক এনেকুৱা সেমি পাৰি ওয়ার্ক কৰা থাকিব নেক্সট এটা কালাৰ দেখাই আছো এই কালাৰটো কিন্তু বহুত ধুনিয়া হয় গোল্ডেনত আপোনাৰ ৰেডত কন্ট্ৰাষ্টত আছে গোল্ডেনত আপোনাৰ ৰেডত এনেকুৱা কন্ট্ৰাষ্টত থাকিব গুটেই বডিত ওয়ার্ক কৰা থাকিব সাইডৰ পটিখিনি আপোনাৰ এনেকুৱা ৰেডত কপাৰ গুনা ওয়ার্ক কৰা আছে খুব ধুনিয়া কালাৰ কম্বিনেশন আৰু এইখন আছে আপোনাৰ মেখেলাখন এইটো জোৰা আপোনালোকে ল'ব পাৰিব মাত্ৰ 6,500 মই দেখাই আছো এটা পেস্টেল শেডত কালাৰটো খুব ধুনিয়া হয় সব কিং কাপত ওয়ার্ক কৰা থাকিব কিং কাপৰ লগত আপোনাৰ গুনাৰ লগত মিনা ওয়ার্ক কৰা থাকিব খুব ধুনিয়া ডিজাইন হয় উইথ সিল্ক মার্ক সার্টিফাইড থাকিব এইকেটা সাইডৰ পটি গোল্ডেন গুনাৰ লগত আপোনাৰ ৰেড মিনা ওয়ার্ক কৰা আছে এখন চাদৰ মই মেখেলাখন দেখাই আছো এখন থাকিব আপোনাৰ মেখেলাখন আপোনাৰ যথেষ্ট ওপৰলৈকে ওয়ার্ক কৰা থাকিব ব্লাউজৰ পিছটোত থাকিব কিন্তু এনেকুৱা সেমি পাৰি দিয়া ব্লাউজৰ পিছটোত এনেকুৱা সেমি পাৰি দিয়া থাকিব ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে অৰ্ডাৰ কৰিব পাৰে 6850
নেক্সট এটা কালাৰ দেখাই আছো মেহেন্দি গ্ৰীণ কালাৰত মেহেন্দি গ্ৰীণ কালাৰত খুবেই ধুনীয়া এইখন চাওক এটো আছে আসলৰ ডিজাইন গোল্ডেন গুণত ওয়ার্ক কৰা আছে আৰু ৰেড মিনা দিয়া থাকিব কালাৰটো খুব ধুনীয়া হয় মেহেন্দি গ্ৰীণ কালাৰত আছে সাইডৰ পটিখিনি এনেকা গোল্ডেন গুণৰ লগত আপোনাৰ ৰেড মিনা দিয়া থাকিব আৰু এইখন আছে কিন্তু মেখেলাখনো আপোনাৰ যথেষ্ট ওপৰলৈকে ওয়ার্ক কৰা থাকিব খুবেই ধুনীয়া প্ৰাইস আহিব মাত্ৰ 6850 ব্লাউজৰ পিসটো সেমি পাৰি দিয়া থাকিব নেক্সট এটা কালাৰ দেখাই আছো খুব ধুনীয়া লাইট এটা গ্ৰীণ কালাৰৰ লাইট গ্ৰীণ কালাৰত চাওক ইমান ধুনীয়া লাগিছে গোল্ডেন গুণত কিং কাপ ওয়ার্ক কৰা আছে গুটেই বডিত আপোনাৰ গোল্ডেন গুণৰ লগত ৰঙা মিনা দিয়া থাকিব এখন চাদৰ আৰু এখন আমি মেখেলাখন দেখাই আছো প্ৰাইস আহিব আপোনাৰ অনলি 6850 সিল্ক মার্ক সার্টিফাইড থাকিব ব্লাউজৰ পিসটো থাকিব আপোনাৰ সেমি পাৰি দিয়া ৰব ব্লাউজৰ পিসটো এনেকা সেমি পাৰি দিয়া থাকিব নেক্সট এটা কালাৰ দেখাই আছো এটো আছে আপোনাৰ পেস্টেল শেডত চাওক কালাৰটো খুব ধুনীয়া হয় বহুত ধুনীয়া কালাৰটো পেস্টেল পিঙ্ক টাইপৰ শেডত থাকিব গোল্ডেন গুণৰ লগত ব্লু এন্ড ৰেড মিনা দিয়া থাকিব কালাৰটো খুবেই ধুনীয়া এখন চাদৰ মই মেখেলাখন দেখাই আছো মেখেলাখনো আপোনাৰ যথেষ্ট ওপৰলৈকে আপোনাৰ এনেকা মেখেলাখন ওয়ার্ক কৰা থাকিব ব্লাউজৰ পাৰিটো আহিব আপোনাৰ এনেকা সিম্পল পাৰি দিয়া এটো ভাল লাগিলে লব পাৰে 6850 পাব এয়া এটা কালাৰ চাওক বৰ ধুনীয়া কালাৰ হয় পিচ কালাৰত থাকিব পিচ কালাৰত খুব ধুনীয়া পিচত আপোনাৰ গোল্ডেনত ৰেড মিনা ওয়ার্ক কৰা আছে খুব ধুনীয়া আসলৰ ডিজাইনটো চাওক সেমি হেভিত ওয়ার্ক কৰা থাকিব কালাৰটো ইমান ধুনীয়া লাগিছে আৰু এইকেটা আছে আপোনাৰ সাইডৰ পটি গোল্ডেন গুণৰ লগত ৰেড মিনা থাকিব আৰু এইখন হয় আপোনাৰ মেখেলাখন ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ হোয়াটসঅ্যাপ কৰিব পাৰে ব্লাউজৰ পিসটো আহিব এনেকা সিম্পল সেমি পাৰি দিয়া থাকিব ব্লাউজৰ পিছত এখন সব ব্লাউজৰ পিছত এনেকা সেমি পাৰি দিয়া থাকিব ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ হোয়াটসঅ্যাপ কৰি দিব আমাৰ হোয়াটসঅ্যাপ নাম্বাৰ হল 7002346977 এন্ড আপোনালোকে আমাৰ ইয়াত আহিও ল'ব পাৰে আমাৰ এড্ৰেছ হল কুইন কমপ্লেক্স মৰিগাঁও ৰোড জাগি ৰোড